हेलो गाइज की खबर আপোনালোকৰ সকলোৰে আশা কৰোঁ সকলোৱে ভালে আছে ন ভালে থাকিব লাগে গাইজ মই বহুত দিন ভিডিঅ' চিডিঅ' দিয়া নাই আপোনালোকে বেয়া চেয়া পাইছে নেকি কমেণ্ট কৰি জনাব বেয়া পাইছে নেকি কমেণ্ট কৰি জনাব দেই আৰু ৰেগুলাৰ ভিডিঅ'টো দিব নোৱাৰোঁ মই কাৰণ স্কুল পঢ়ি আছোঁ আজি হৈছে 18 ছেপ্টেম্বৰ মানে বিশ্বকৰ্মা পূজা আৰু গণেশ পূজাও আছে গাইজ মই আছোঁ ঘৰত এতিয়া বৰ্তমান ঘৰত সাইকেল টাইকেল পূজা কৰি ললো এতিয়া মানে আপোনালোকক সাইকেল পূজা কৰাটো দেখুৱাও তাৰ পিছত কি হ'ব চাই থাকক ভিডিঅ'টো গাইজ সম্পূৰ্ণকৈ চাব আৰু মই পাৰিলে ভিডিঅ'বিলাক দি থাকিম সপ্তাহে বা তিনিদিনে ভিডিঅ'বিলাক দিম আপোনালোকে চাব আৰু ছাপোৰ্ট কৰিব গাইজ মোক চাওক এবাৰ মই ধুতি চুটি পিন্ধি লৈছোঁ তলৰ পৰা চাওক তলৰ পৰা ধুতি চুটি পিন্ধি লৈছোঁ আজি বিশ্বকৰ্মা উপলক্ষে মই ধুতি চুটি পিন্ধি লৈছোঁ ইফালে আছে আমাৰ নামঘৰটো গাইজ অলপ দেখুৱাই দি আছোঁ এইটো হৈছে আমাৰ নামঘৰ মা পূজা কৰি আছে পূজা কৰা হ'ল কমপ্লিট হ'ল এইখন মোৰ চাইকেল পুৰা মানে টিকা চিকা লগাই দিলোঁ গাইজ চাইকেলখন পূজা কৰিলোঁ কাৰণ আমাৰ ঘৰত গাড়ী চাৰি নাই নহয় মোৰ চাইকেলখনে গাড়ী হৈ আছে এতিয়া গাইজ আপোনালোকক কি ক'ম আৰু এইটো মোৰ ৰুমত পূজা কৰিছিলোঁ গাইজ এইখন মোৰ চাইকেল গাইজ আপোনালোকক মই চাইকেলখন পূজা কৰা দেখুৱাই দিলোঁ আপোনালোকক এতিয়া কি হ'ব দিনটো মই গম পোৱা নাই ক'ত প্লেনিং একো হোৱা নাই কাৰণ এতিয়া মানে জাষ্ট কি ক'ম আৰু 10:30 হ'ল এতিয়া মই চাইকেল পূজা কৰিলোঁ এতিয়া ধুতি পিন্ধি আছোঁ গাইজ ধুতি পিন্ধি আছোঁ কমেণ্ট কৰি জনাব মোৰ কেমেৰামেন নাই এতিয়া বৰ্তমান সেইকাৰণে মই এনেকৈ দেখুৱাব লগা হ'ল আৰু ক'ত প্লেনিং হোৱা নাই এতিয়া বৰ্তমান ক'তো প্লেনিং হোৱা নাই চাই লওঁ কি হয় আৰু গাইজ আজি আছে গণেশ পূজাও আছে গণেশ মন্দিৰত যাম আৰু দেখুৱাম আপোনালোকক কি হৈ আছে গণেশ পূজা আজি মানে মূৰ্তি আনিবলৈ যাব গণেশ পূজাৰ ডিটেইলছটো গণেশ পূজাৰ ভিডিঅ'ত দি আছোঁ গাইজ চাই থাকক আৰু ক'ত প্লেনিং হয় কি হয় মই পিছত ভিডিঅ'ত দেখাম মই য'ত যাম তাতে দেখুৱাম এতিয়া বৰ্তমান মই এতিয়া ঘৰতে আছোঁ ভাত চাত খাই লওঁ কিবা কিবি খাই লওঁ তাৰপিছত যি হ'ব দেখা যাব গাইজ চাই থাকোঁ দে ভিডিঅ'টো গাইজ আহি পাই গ'লোঁ এতিয়া মানে ক'তো যোৱাটো নহ'ল আজি মানে মূৰ্তি আনিবলৈ আহি গ'লোঁ বৰজাৰ আমি মূৰ্তি আনি আছোঁ গাড়ীত উঠাম এতিয়া গাইজ ক'তো যোৱা নহ'ল মানে সেইকাৰণে মূৰ্তি আনিবলৈ গুচি গ'লোঁ গণেশ মূৰ্তি আমি গাড়ীত উঠাই আছোঁ মূৰ্তি গাইজ আৰু মানে ভিডিঅ' চিডিঅ' দিম আজি ফাৰ্ষ্ট ব্লগ আৰম্ভ কৰিছোঁ আৰু নেক্সট কালি মৰ্ণিঙত দিম ভিডিঅ' আপোনালোকে চাব আৰু আপোনালোকে ছাপোৰ্ট কৰি যাব কেনেকৈ ভিডিঅ' দিব লাগে অলপ কমেণ্ট চমেণ্ট কৰি জনাব দেই গাইজ আজিলৈ ইমানতে সামৰি মাৰিছোঁ আৰু গণেশ পূজা বিশ্বকৰ্মা পূজা চব একে